ক্ৰিয়েটিন প্লাছ ৱাটাৰ ইজুকেল টু ভাবাং দে মোৰ এই লাগছে ওপৰত গ'লে যাম দাউৰিম। হে দোস্ত গুড মৰ্ণিং। আজি আহিছোঁ আমি পাহাৰত 6টামান বাজছে, কিন্তু 6টা বজাতে মানে এনেকুৱা ৰ'দ দিছে, 10টা 11টা বাজছে এনেকুৱা ৰ'দ দিছে। মোৰ যোনটো মানে আগৰ ভিডিঅ' এটা বনাইছিলোঁ না, সেইটো ভিডিঅ'টোত আমাৰ মৰম দিয়াৰ কাৰণে, ছাপোৰ্ট কৰাৰ কাৰণে ধন্যবাদ। আহি চাগে 7K পাৰ হ'ব ভিডিঅ'টোতো। নতুন চেনেল হিচাপে অলপ মানে ভাল লাগে আৰু এনেকৈ যদি আৰু অলপ ভিউজ যায়। 23 তাৰিখে চাগে সেই দিব, এডমিট কাৰ্ড দিব 23 তাৰিখে। পুলিচৰ ইণ্টাৰভিউ কাৰণে বেছি দিন নাই আৰু। চলিমাহানেও এতিয়া পূৰা একদম লাগি আছে, ভাই লাগি থাক একো নাই, কষ্টৰ ফলত মিঠা বুলি যে কয়, পাই যাবি। তলৰ পৰা ওপৰত আহোঁতে মই এনেকুৱা অৱস্থা হ'ল আৰু তোৰ প্ৰেক্টিছ কৰিব আছে। কিটো তাৰ ৰ'দ দিছি বে, চবে ফাটাম বুলি আছে সিহঁতৰ প্ৰেক্টিছ আছে আৰু অলপ সেইতলত মই ফাটাম। তো আহি পালোঁ ফাইনেলি গণেশ্বৰ মন্দিৰ, আৰু আগত গ'লে কৃষ্ণ মন্দিৰটো পাম, দেখা পাইছে চাগে ওপৰত। তো এতিয়া কৃষ্ণ মন্দিৰত নাযাওঁ, দুখ মোৰ কিন্তু পানী দিয়াত নাই দে কাকো। মই আনিছোঁ 2 লিটাৰ। অলপ মানে কৰি লওঁ, তো অলপ বডিটো গৰম কৰি ল'লোঁ, ঘামি চলা নাই কিন্তু। এতিয়া ষ্টাৰ্ট কৰোঁ আৰু ষ্ট্ৰেচিং হ'ল, সোমাব হ'ল। তো দেখাই আছোঁ আজি আমি কি কৰিছোঁ। মোৰ কেতিয়াবা হ'ল মানে ষ্ট্ৰেচিং মই হোৱা কৰিলোঁ মোৰ কামখিনি, কিন্তু এটক ৰখি আছোঁ এতিয়া। এতে ওলাই আছে, ওলাই হোৱা মানে আমি এক ঠাইৰ পৰা আহোঁ। বলক বঢ়িয়াকৈ জোতাটো ফুলকৈ লওঁ। এটি হ'ল কৃষ্ণৰ মন্দিৰ। জন্মাষ্টমীৰ দিনাখন এটা ভিডিঅ' বনাইছিলোঁ, ইয়াতে মানে এটা আহিছিলোঁ আৰু চাব, যোনে চোৱা নাই ভিডিঅ'টো। তাই কেনেকুৱা যেন আহিছে, অকলে আহিবি না ইয়াতে। মই আহি পাইছোঁ অকলে, বহুত টাইম আহিছোঁ। এটা বস্তু ফিল কৰিব লাগে, গম পাইছেনে? তো দেখাই আছোঁ, ইয়াতে বঢ়িয়াকৈ বহি ল'ব, বহি কিনে এইটো ভিউৰ নাজাৰা ল'ব, কিবা এটা ভাল লাগে আৰু ভিউটো। তো চব পূৰা ৰেডি, মই বঢ়িয়াকৈ ৰেডি হৈ আছোঁ। কমলা ষ্টেপ খুলবি ঐ। তো ফাইনেলি এটা ছেট হোৱা ক'লোঁ, আমি মাৰিছোঁ 90 মিনিটমান হ'ব। তাৰপৰা এটা ছেটত 6টাকৈ 6 গুণ নহয়, এটা ছেটত 6টাকৈ 5 গুণ 30টা। তো 30টা মাৰিম। এটা ছেট হ'ল, এটা ছেট মাৰাওঁতে পাম ফাটি গৈছে ঐ, আৰু 4টা ছেট আছে। আৰু কমেণ্ট কৰি জনাব কোন ডিষ্ট্ৰিক্টৰ পৰা মানে ভিডিঅ'টো চাই আছে। বহুতো যদি বেছিকৈ ভাগ লাগে না, ক্ৰিয়েটিন মিছ কৰি ল'বি, বঢ়িয়াকৈ ক্ৰিয়েটিন মিছ কৰি লওঁ। বেছি টাইম টেষ্টকৈ থাকিব লাগিব না। তো 1 চামুচ পূৰা একদম হিচাপমতে এই যে আধা চামুচ দিব লাগে। ক্ৰিয়েটিন প্লাছ ৱাটাৰ ইজুকেল টু ষ্টেমিনা। আধা মিক্স কৰিব লাগে, গোটেই ফুলকৈ মিক্স কৰি লৈছোঁ। বেছি মিঠা হৈছে গৈ গ'ল। নেক্সট ছেট মাৰাকে, ফাৰ্ষ্ট ছেট হ'ল, এইটো ছেকেণ্ড ছেট। দুটা ছেট হ'ল, আৰু আছে 3টা ছেট। ফাৰ্ষ্টত চাই এইবাৰ বহুত লাগছে, মানে প্ৰত্যেকটা ৰান দেখা পাৰা নাই, কাৰণ প্ৰেক্টিছ কৰি আছোঁ না। ভিডিঅ'ৰ পৰা অলপ মানে সেই লাগে। প্ৰত্যেকটা ছেটতে প্ৰত্যেকটা এটা ক্লিপ বনাম। 5 মিনিট ৰেষ্ট, আৰু 3টা আছে। পুৰা ফিলিং ইজ গুড। কোনবাই জানিছিল আৰু তই থুই গটা কৰে তই, আৰু কলটো সুখে নাই।
সোনকালে পান 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 মোৰ দেখা দেখা ফাইনেলি চাৰিটা চেট খতম বেছিহে ফিলিং হৈছে ইয়াৰ মৰাণ দেখি বিলক কি কবি মোৰ অৱস্থা নাই মোৰ বঢ়িয়াকৈ মোৰ জেগাত যাম সেইখিনি বঢ়িয়াকৈ মই জেগা মানে লৈছোঁ চাৰিটা চেট খতম লাষ্ট এটা চেট আছে গামোচা ক'ব নেকি গামোচা শুকান গামোচা বুলি ক'ব নেকি এখন খামৰে গোটাই পানী পানী হৈছে আতলি পানী হ'ব কি অৱস্থা হৈছে 4 দিন 5 দিনৰ পৰা এনেকুৱা হৈছে এনেকুৱা পকা পতা ৰ'দ দি আছে কটি পতা ৰ'দ দি আছে এতিয়া আমি পাহাৰত আছোঁ ভাবছোঁ পাহাৰত বঢ়িয়াকৈ বতাহ চতাহ মাৰিব কিন্তু অলপ মানুহ বতাহ নাই চাবচোন এটা পাত এটা লৰা নাই গেল দিয়ে আমাৰ দুনীয়া খানাৰ ভাবছোঁ অলপ বতাহ চতাহ মাৰিব মাথা ঘূৰাব লাগছে 24টা কমপ্লিট আৰু 6টা আছে তাৰপিছতে 1 লাখ ফ্ৰক যাম হৈ যাব আৰু আজিখিনি মাৰি আছোঁ বৰ্তমান কি কৰিবা আৰু এই জীৱন চাকৰিটো পাৱাই নাই যোনদিনা পাম আৰু আহি যাম আৰু বঢ়িয়া বঢ়িয়া আমি গরিব মানুষ গাইস এমাহান 700 টকীয়া আপেল নাইকি সিম্বল এরি গেছি গাইস কি দেখো নাইকি সিম্বল এরি গেছি গাইস ও ভাই তোৰ 3200 মিটাৰ টাইমিং কিমান মাৰিছা কি কম আৰু মানুহে কয় 10ত কাবাই কয় 11ত মোৰ টানি টুনি 12ত মাৰি দিম দে আৰু কিবা কৰি দিয়াৰ ভগৱানে দে মাৰি দিম আৰু ঘৰৰ মানুহ তাতে যাই কিনে मैदान में जलबारी खाएगा ये मोर टानी मुनि যায় আর 1350 মান কি করবি আর উপায় নাই না লাস্ট সেট আছে এটা 6টা তো এটা বছর কমপ্লিট ব্লক পুরা জোসত মারিম 5টা আছে তো হ্যাঁ ব্লক লাস্ট বুড়িয়া গাইস বুড়িয়া বুড়িয়া অবস্থা নাই মোর ভাই বললো ওই ভাই ওই ফিলিং কো বুড়িয়া মারা কেনেকুৱা অ স্যার কেনেকুৱা ফিলিং আপোনাৰ ফিলিং কেনেকুৱা একদম ঘুরে পাচ্ছি 30টা খতম কেটিন খতম এক্সপিরিয়েন্স মানে মিক্স করার কারণে বুঝছে কিনা রেস্ট লো কিনা 10 মিনিট রেস্ট লম 1 লেগ আছে তো বলো তো ফাইনালি বহুত রেস্ট ললো আর কমে 20 মিনিট মান 20-15 মিনিট রেস্ট ললো এটা বলে কাই 1 লেগ না মারে মই 1 লেগ মারে দেখাম পুরা ফুল রেডি ছয়টা সাতটা মাৰো মানে ভৰি বিষাইছে তো ফাইনেলি 1 লেগৰ 6টা সেট খতম আৰু এই জোতা ডিকেটলন হয় দেই মানে এইটো জাষ্ট দাউৰাৰ কাৰণে নহয় জাষ্ট জগিং কৰাৰ কাৰণে লিখাই আছে তো জগ লৈ নাকা লিখাই আছে জগিং কৰাৰ কাৰণে মানে যোনটো মানে আগত যোন আছিলোঁ মানে 1.5 মান হোৱাৰ পাছতে ফাটি গৈছে তাৰপিছত আৰু এই ভিডিঅ' এটা মাৰা পাছতে চাব পাৰে তো যাই কিনে চেঞ্জ কৰি আনিছোঁ আনি কিনে চাওঁ না আৰু গেলে মোৰ জোতা চাবিচোন সেয়া সেই হয় দি হয়তো ফুটা ধৰি আছে এই জোতা ৰানিং কৰাৰ কাৰণে কাই নিকিনবি দেই কিয় জানা এইযোৰ বহুত মানে ঘাটিয়া লাষ্টিং দেই আৰু বিশেষকৈ মানে যিকেইটাই হাৰ্ড প্ৰেক্টিছ কৰে না সেইটো কাৰণে বহুত এইযোৰ বেয়া জোতা আৰু ল'ব পাৰে মানে যিকেইটা মানে এই নাইকি হওক এজিক্সৰ হওক নিউ বেলেঞ্চৰ হওক এডিডাছৰ হওক এই ছেকেণ্ড কপি পায় না অৰিজিনেল মানটো ল'বাই নোৱাৰা এই 15,000 10,000 টকা ইমান টকাত নাই না আমাৰ তো বঢ়িয়াকৈ ছেকেণ্ড কপি পায় অৰিজিনেল চাই ছেকেণ্ড কপি বেষ্ট মাৰোঁ মোৰ মতে আৰু মানে চলে আৰু আমাৰ মিডল ক্লাছ মিনিমাম 200-3,000 ভিতৰত পাই যায় আৰু ছেকেণ্ড কপি বঢ়িয়াকৈ তো তাৰপৰা কণ্টেক্ট কৰি লৈ ল'ব পাৰে আপোনালোকে আৰু ইনষ্টাগ্ৰামত জি টি এইবিলাক নল'লে হ'ল তো অলপ ৰেষ্ট লৈ কিনে বঢ়িয়াকৈ ফক যাম আৰু
ছয়টা মৰো হৈ যাব আৰু আজি পেকেজ সিমানতে খতম কৰিলোঁ বটল কাৰো মাহান যাম এতিয়া আৰু বঢ়িয়া ষ্টেচিং কৰোঁ মানে অৱস্থা নহয় গৈছে গণপতি বাবা মৰিয়া আজিৰ কাৰণে ইয়াতে সমাপ্ত চব খৰা কৰি আৰু মোৰ যদি আগৰ ভিডিঅ'টো চোৱা নাই না ডেছক্ৰিপশ্যনৰ লিংকটো দিম চাই ল'ব পাৰিবি আজিলৈ সিমানে বাই বাই